हेलो गाइज आज कोई नतुन भिडिओ লৈ মই আজি গাজা কঁঠাল গুটিৰ দালিৰ চব্জি কেনেকৈ বনাই দেখাবলৈ লৈছোঁ তো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা ভিডিঅ' লাগে। গাজাৰ সম্পূৰ্ণ বাকলি এৰুৱাই লৈ পৰিষ্কাৰ কৰি ধুই ল'ব। তাৰপিছত ওপৰৰ কোমল অংশখিনি দিব। তাৰপিছত কঁঠাল গুটি ল'ব। কঁঠাল গুটিৰ ওপৰৰ বাকলি গুচুৱাই 10 মিনিট সময় পানীত তিয়াই থ'ব। পানীত তিয়াই থ'লে ওপৰৰ বাকলি যায়। ওপৰৰ বাকলি সম্পূৰ্ণ গুচুৱাই ধুই লৈ দুফাল কৰি দিব, কাৰণ গটাই গটাই দিলে সিজোতে অকণমান সময় লাগে, সেইকাৰণে দুফাল কৰি দিব। এতিয়া আমি অকণমান মগুৰ দালি লৈছোঁ। কিছুমানে কলা দালি দিয়ে, যিহেতু আজিকালি কলা দালি বজাৰত পোৱা নাযায়, সেইকাৰণে মই মগুৰ দালি দিছোঁ। এতিয়া আমি ৰেডি হৈ গ'ল আমাৰ। এতিয়া কলাখাৰ কেনেকৈ বনাই আপোনালোকক দেখুৱাম। আপোনালোকে যদি আঠিয়া কল খাই বাকলিটো পেলাই নিদিব, ৰ'দত শুকাই থৈ দিব। মই আঠিয়া কলৰ বাকলি এটা গেছত পুৰি লৈছোঁ, সম্পূৰ্ণ পুৰি চাই কৰি লৈছোঁ। খুব গৰম দেই। বাটি এটাত পানী দি ঢাকাই থৈ দিম 10 মিনিট সময়। এতিয়া আমাৰ খাৰ ৰেডি হৈ গ'ল। বাটি এটাত চেকিনেৰে চেকি লৈছোঁ। এনেকৈ খাৰ বনালে এবাৰহে কৰিব পাৰিম, দ্বিতীয়বাৰ যদি পানী দিয়া তেতিয়াহ'লে পনীয়া হয়, বেছি চখা নহয়। আৰু চব্জিটো যদি বেছি হয় তেতিয়াহ'লে 1 চামুচ দিব খাৰ, আৰু যদি কম হয় আধা চামুচ দিব। আমি এতিয়া চব্জিখিনি খাৰেৰে সিজাই ল'ম। গাজাৰ যিখিনি পানী ওলায় সেইখিনি পানী আমি শুকুৱাই ল'ম। এতিয়া চেক কৰিছোঁ শুকাইছেনে নাই। কেৰাহীত লাগি গৈছে, এতিয়া শুকাইছে। আমি কালাইখনত উঠাই থৈ দিম। দালচেনি দিছোঁ, তেজপাতা 2 খিলা, জিৰা 1.5 চামুচ, ধনিয়া গুড়ি 1 চামুচ, মিহুৰ আদা দুটা, পিঁয়াজ নিজৰ জোখমতে কাটি লৈছোঁ। গাজা চব্জিত অকণমান পিঁয়াজ বেছি লাগে। নিমখ নিজৰ আন্দাজ মতে দিব। হালধি আধা চামুচ, গৰম মছলা নিজৰ জোখেৰে 1 চামুচ দিছোঁ, লাল মিৰ্চ 1 চামুচ। এতিয়া খাৰে যি সিজোৱা লোৱা চব্জিখিনি তেলত দিম। ভালদৰে লৰাই থাকিব লাগিব যাতে তেলখিনি ভিতৰলৈকে সোমাই যায়। চব্জিখিনি যাতে ভালদৰে ভাজি খায়। অকণমান সময় ঢাকি থৈ দিছোঁ। মই তেলত জলকীয়া দিয়া নাছিলোঁ, এতিয়া 3টা জলকীয়া বুটি দিছোঁ। মিহুৰ আদা আৰু জিৰা অকণমান আছিল দি দিছোঁ। এতিয়া আকৌ 3 মিনিট সময় ঢাকি দিম। সম্পূৰ্ণ ভাজি খাইছে। এতিয়া পানী দিম। মই গৰম পানী দিছোঁ। গৰম পানী দিওঁতে কম সময় লাগে। এতিয়া উতলিবৰ কাৰণে ঢাকনি ঢাকি দিম। ধুনীয়া গোন্ধ ওলাইছে। এতিয়া পানী শুকাইছে লাহে লাহে, দালিখিনিও সিজিছে। এতিয়া মই 1 চামুচ জোখৰ গৰম মছলা দিছোঁ। সিজিছেনে সিজা নাই চেক কৰি লৈছোঁ দেই, সিজিছে। এতিয়া লাল মিৰ্চ 1 চামুচ দিম। গাজা চব্জিত অকণমান জ্বলা হ'লেহে খাই টেষ্টি লাগে।
এতিয়া পানীখিনি অকণমান শুকাবৰ কাৰণে ঢাকনি দিম। এতিয়া পানীখিনি শুকাই গ'ল। তেজপাত দুখিলা উঠাই দিম। ৰেডি। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয় কমেণ্ট বক্সত মোক জনাব।